নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে হৰৰ নাইটৰ আজিৰ প্ৰথমটো এপিছডলৈ। আৰু আজিৰ প্ৰথমটো এপিছড আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ দেউতাৰ জীৱনত ঘটি যোৱা এটি সঁচা ভৌতিক অভিজ্ঞতাৰ কাহিনীৰে। কাহিনী আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোকলৈ মোৰ অনুৰোধ যাতে এই অনুষ্ঠানটিক মৰম দিয়ে, সঁহাৰি জনাই আপোনালোকে আশীৰ্বাদ কৰে যাতে আগবাঢ়ি যায় অনুষ্ঠানটি। আপোনালোকৰ যদি কিবা সঁচা ভৌতিক অভিজ্ঞতা আছে জীৱনত ঘটি যোৱা, শ্বেয়াৰ কৰিব পাৰে কমেণ্টত বা ইনবক্সত, বা মোৰ মেইল দিয়া থাকিব ডেছক্ৰিপশ্যনত, মেইলত যোগাযোগ কৰিব পাৰে। মই আপোনালোকৰ কাহিনীবোৰ সুন্দৰকৈ সজাই পৰাই শ্ৰোতা দৰ্শকৰ বাবে আগবঢ়াম। আহক এতিয়া আমি কাহিনীলৈ আগবাঢ়োঁ। মোৰ দেউতা আছিলে এজন ফৌজী। দেউতাৰ চাকৰি SSBত আছিলে, যিটো সশস্ত্ৰ সীমা বল বুলি কোৱা যায়। তাৰে দেউতা চাকৰিয়াল আছিলে, আৰু যিহেতু ডিফেন্সৰ চাকৰিয়াল আছিলে সেই হিচাপে যথেষ্টখিনি সাহসীও আছিলে। আৰু আজিৰ ঘটনাটো যিটো মই ক'বলৈ লৈছোঁ, সেই ঘটনাটো প্ৰায় 1980 চনমানৰ হ'ব। এতিয়া আমিতো জন্ম হোৱাই নাই, জন্মটো দূৰৰে কথা, মোৰ দেউতাই বিয়া পতা নাছিল তেতিয়া। মোৰ দেউতাই বিয়া পাতিছিলে 1989ত, আৰু এই ঘটনাটো হৈছে 1980ৰ। আৰু SSBৰ যিটো কেম্প, তেজপুৰৰ যিটো মুখ্য চাউনি, সেই চাউনিটো আছে বৰঘাট নামেৰে এডোখৰ ঠাইত, তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰত। দেউতাৰ যিহেতু ডিফেন্সৰ মানুহ আছিলে, কোনো টাইম টেবুল নাছিলে ডিউটিৰ, যেতিয়া তেতিয়া ডিউটি পৰি যায়। আৰু দেউতাৰ এটা অভ্যাস আছিলে, প্ৰায় যদি সন্ধিয়া বা ৰাতিৰ সময়ত ডিউটি শেষ হয়, দেউতাই ওলাই আহি তাতে 5 মাইল নামৰ এডোখৰ জেগা আছে, কিছু দূৰ তেজপুৰৰ টাউনৰ ফালে যেতিয়া আপুনি আহি থাকিব ইউনিভাৰ্চিটিৰ ফালৰ পৰা, বৰঘাটৰ ফালৰ পৰা 5 মাইল নামৰ এডোখৰ জেগা হৈ আহিব লাগে। সেই ঠাইতে বজাৰ এখন আছে, এতিয়াও আছে বজাৰখন, তেতিয়া বহুত পুৰণা বজাৰ। তাতে কেইজনমান বন্ধুৰ সৈতে দেউতাই খুব আড্ডা দিছিলে। মানে দেউতাই কোনো স্মক বা ড্ৰিংকছ কৰা নাছিলে দেই, সেইবোৰৰ পৰা বহুত দূৰত আছিলে, জীৱনত সেইবোৰ নকৰিলে কেতিয়াও। কিন্তু কথাৰ মহলা মাৰি খুব ভাল পাইছিলে। কিছুমান মানুহৰ লক্ষণ থাকে এনেকুৱা, কথাৰ মহলা মাৰি খুব ভাল পাইছিলে, আৰু তামোল খাইছিলে, খুব তামোল চোবাই চোবাই খুব কথাৰ মহলা মাৰিছিলে তাতে বন্ধু কেইজনমানৰ সৈতে। এদিনৰ কথা, ৰাতি সেইদিনাখন বেছি দেৰি হ'ল কথা পাতি পাতি। মোৰ দেউতাৰ ঘাই ঘৰ হ'ল তেজপুৰৰ যিটো পুৰণা বাৰ্ণ থিয়েটাৰৰ কাষতে, মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পুৰণা বাৰ্ণ থিয়েটাৰ, আমাৰ শ্ৰদ্ধাৰ অভিনেতা প্ৰয়াত নিপন গোস্বামী, তাৰপিছত আমাৰ দেউতাৰ ঘৰ একেবাৰে ওচৰা-ওচৰি, লগালগি। বাৰু যি হওক, দেউতা যেতিয়া আহি থাকোঁতে মৰা ভৰলি নামেৰে এখন ঠাই আছে, এখন নদী আছে, নদীখনৰ ওপৰতে এখন দলং আছে। আৰু তেতিয়াৰ পৰাই বহুতে কয়, এতিয়াও বহুতে কৈ থাকে যে তাত কিবা নহয় কিবা দেখা পায়, বহুত মানুহে দেখি থাকে কিবা নহয় কিবা। আমি সৰুৰে পৰাই শুনি আহিছোঁ। আৰু তেতিয়া দেউতাৰ দুৰ্ভাগ্যক্ৰমে তেতিয়াতো আৰু স্কুটাৰ বাইক এইবোৰ চলাই নাছিলোঁ, চাইকেল আছিলে, দেউতাৰ এখন হাম্বাৰ চাইকেল আছিল। দেউতাই সেই চাইকেলখন চলাই আহি থাকোঁতে মৰা ভৰলি ঠাইখন পোৱাৰ আগে আগে পাংচাৰ হৈ গ'ল চাইকেল। তেতিয়া ঠেলি ঠেলি অহাৰ উপায় নাই। ঠেলি ঠেলি আহি থাকোঁতে, বেছি দূৰ নাই বাৰু, তাৰ পৰা ঘৰলৈকে প্ৰায় 2 কিলোমিটাৰ খুব বেছি, দেউতাহঁতৰ ঘৰলৈকে। ঠেলি ঠেলি আহি থাকোঁতে এঠাইত দেউতা ৰৈ ভাবিলে এখন তামোল খাই লওঁ, পকেটৰ পৰা তামোলখন উলিয়ালে, খাই থাকোঁতে সন্মুখত দেখা পাইছে, তেতিয়া ৰাতি নিমাময় এন্ধাৰ পথ বুলি ক'ব পাৰি। তেতিয়াতো আৰু ষ্ট্ৰীট লাইটবোৰৰ ব্যৱস্থাই নাছিলে তেতিয়া, বহুত পিছতহে হ'লগৈ লাহে লাহে। তেতিয়াৰ 1980 চনৰ কথা, তেতিয়া অসমৰ বহুতো জেগাত বিজুলীৰ কোনো ব্যৱস্থাই নাছিলে। সেই জেগাখিনিত আছিলে, কিন্তু ৰাস্তাৰে কোনো ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাছিলে, তাত কোনো ধৰণৰ পোহৰ নাছিলে। তেতিয়া দোকান পোহৰ বহুত কম আছিল, তেতিয়া মানুহৰ ঘৰো বহুত কম, তেতিয়া জনসংখ্যা কম আছিলে ঘনত্ব। তেতিয়া দেউতা ৰৈ তামোলখন খাই থাকোঁতে সন্মুখত দেখা পালে এটা প্ৰকাণ্ড ক'লা মেকুৰী। মানে নৰ্মেলি যিবোৰ আমি ক'লা মেকুৰী দেখোঁ, সেই ক'লা মেকুৰীতকৈ মানে আকাৰ ডাঙৰ আছিলে। সন্মুখত দেউতাৰ ফালে চাই সন্মুখতে পাৰ হৈ গুচি গ'ল। ঠিক 1 মিনিটমান পিছতে এটা নে এজনী আছিলে, মই পাহৰিছোঁ সঠিকভাৱে, কাৰণ দেউতাই, আমি সৰু থাকোঁতে কৈছিলে কাহিনীবোৰ, আৰু দেউতা ঢুকুৱাই 8 বছৰ কমপ্লিট হ'ল এই ডিচেম্বৰ 1 তাৰিখে, গতিকে পাহৰিছোঁ এতিয়া। হয় এজনী বা এটা মুঠতে ক'লা গৰু আছিলে।
সেই একে দিশেৰে আহিছে দুয়োটা ফালে চাইছে চাই সেই যি দিশেৰে মেকুৰীটো পাৰ হৈ গ'ল সেই একে দিশেৰে পাৰ হৈ গুচি গ'ল তাৰপিছতেই কিছু সময়ৰ পিছতে দেউতাই নিজৰ গাটো অলপমান গধুৰ যেন অনুভৱ কৰিছে আৰু এই বাওঁ কান্ধটো কিছু যেন কিবা এটা ওপৰত বোজা পৰিছে তেনেকুৱা লাগিছে দেউতাই ভাবিছে নিশ্চয় এই জেগাখিনি অলপমান বেয়া খুব সাহসী মানুহ আছিলে খুব এটা ভয়ংকৰ পৰিস্থিতি দেই সাধাৰণ মানুহ কিন্তু একেবাৰে মানুহ বেহুচ হৈ যাব ঘৰতে হাৰ্ট এটেক আহি যাব মানুহ এনেকুৱা এটা চিটুৱেশ্যনত পৰিলে আচলতে দেউতাই ভয় খোৱা নাছিলে মেইন কথা দেউতাই বুজি পাইছে যে এই জেগাখিনিত নিশ্চয় কিবা এটা আছে কিবা এটা পেৰানৰ্মেল এক্টিভিটি আছে জেগাখিনি ইমান ঠিক নহয় কিবা এটা নিগেটিভ এনাৰ্জি কিবা এটা দেউতাই ফিল কৰিব ধৰিছিলে তাৰপিছতে দুখন চাইকেল তিনিজন ব্যক্তি আহি আছে দেউতাৰ মানে সেই পথেৰে আহি আছে মানে আমাৰ দেউতাহঁতৰ ঘৰৰ ফালৰে হয় ওচৰৰে হয় দেই এজনে অকলে চলাই আহি আছিলে আৰু এজনে ডাবুল কেৰি কৰি চলাই আহি আছে দেউতাৰ ওচৰত ৰ'লহি আহি দেউতাই ভাবিলে মই চাইকেলখন ঠেলি ইমান দূৰ নাযাওঁগৈ অকলে এটা কাম কৰোঁ তাৰে যিডোখৰ জেগাত দেউতা ৰৈ আছিলে সেই তাৰে ওচৰৰে এঘৰত চাইকেলখন থৈ চিনাকিয়ে যিহেতু সকলো চাইকেলখন থৈ ভাবিলে কি মই যিজন ছিংগল আহি আছিলে তেওঁৰ লগতে মই একেলগে গুচি যাওঁ তেওঁ ক'লে কথাটো দেউতাই কোৱাৰ পিছত তেওঁ কি প্ৰশ্ন কৰিলে জানেনে তেওঁ ক'লে যে ঠিক আছে কুলি দাদা আপুনি যাব হয় কিন্তু দুজনকতো নিয়াত অসুবিধা হ'ব এতিয়া দেউতাই ক'লে দুজন মানে কি কৈছে মইতো অকলে আছোঁ ইয়াত তেতিয়া ব্যক্তিজনে ক'লে যে আপোনাৰ কাষতে যে থিয় হৈ আছে তেওঁ দেউতাটো আচৰিত হ'ল মোৰ কাষত এতিয়া দেউতাৰ এই বাওঁ কাণটো যে গধুৰ হৈ আছিলে লাহেকৈ মূৰটো ঘূৰাই চালি দেউতাই চোৱাৰ লগে লগে এজন প্ৰায় 6 ফুট 6 ইঞ্চি অতি কমেও 6.5 ফুট উচ্চতাৰ ব্যক্তি একদম হৃষ্টপুষ্ট মস্ত দীঘল এটা কোট পিন্ধি ঠাণ্ডাৰ দিন আছিলে দেই মস্ত দীঘল এটা কোট পিন্ধি থিয় হৈ আছে আৰু এই সোঁ কাণটো তেখেতৰ সোঁ হাতখন দেউতাৰ বাওঁ কান্ধৰ ওপৰত হেঁচা দি ৰৈ আছে আৰু দেউতাই মুখখনলৈ চাবলৈ চেষ্টা কৰিলে যিহেতু সেই ব্যক্তিজন মোৰ দেউতাৰ উচ্চতা আছিলে 5 ফুট 6 ইঞ্চি আৰু সেই ব্যক্তিজন অতি কমেও 6.5 ফুট অতি কমেও 1 ফুট উচ্চতা বেছি আছিলে মানুহজনৰ দেউতাতকৈ দেউতাৰ মুখখন অভিয়াছলি ওপৰলৈ কৰি চাব লাগিব দেউতাই ওপৰলৈ চাবলৈ চেষ্টা কৰিছে মুখখন দেউতাই নহয় অকল সেই ব্যক্তিজনে যোনে দেউতাক কৈছিলে কথাটো তেওঁ কোনেও সেই ব্যক্তিজনৰ মুখখন দেখা পোৱা নাই সেই ব্যক্তিজনৰ মুখখন সিফালে ঘূৰাই আছে উল্টা দিশলৈ ঘূৰাই আছে এওঁলোকৰ ফালে চোৱা নাই আৰু তাতোতকৈ ডাঙৰ কথা হ'ল সেই যিজনে দেউতাক কৈছিলে যে আপোনাৰ কাষত আৰু এজন ৰৈ আছে তেওঁৰ বাহিৰে তেওঁৰ কাষত থকা বাকী দুজনে কোনো কাকো দেখা পোৱা নাই দেউতাৰ বাহিৰে দেউতাক তাত অকলে দেখা পাইছে তেতিয়া ভাবিলে নাই নিশ্চয় যিটো ভাবিছিলোঁ সেইটোৱে হ'ল তাৰপিছত দেউতাই ভগৱানৰ নাম ল'লে আৰু সেই তাৰে এজন মুছলমান ব্যক্তি আছিলে তেওঁ এটা তাবিজ পিন্ধি থাকে গাত সেই তাবিজটো দেউতাৰ ওচৰলৈ লৈ আহিলে ক'লে যে কলিতা দাদা আপুনি ঠিক আছে ভগৱানৰ নাম লওক আপুনি এই তাবিজটো ধৰি থওক দেউতাই ধৰিলে প্ৰায় 5 ছেকেণ্ডমানৰ সময়ৰ পিছতে হঠাৎ দেউতাৰ গাটো ইমান পাতল লাগিল তাৰমানে যেন কিবা এটাই হেঁচা মাৰি ধৰিছিলে একেবাৰে হাউতকৈ আহি থৈ গুচি গ'ল তাৰপিছত দেউতাহঁত তাত আৰু নৰল একেবাৰে এখন্তেকো নৰল আৰু দেউতাই নিজৰ চাইকেলখন ওচৰৰে ঘৰত থৈ এজন ছিংগল ব্যক্তি আছিলে তেওঁৰ লগত ডাবুল কেৰি কৰি তাৰ পৰা সকলোবোৰ গুচি আহিলে এইটো আছিল দেউতাৰ জীৱনত ঘটি যোৱা সঁচা ভৌতিক অভিজ্ঞতাৰ এটা কাহিনী যিটো মই আগবঢ়ালোঁ আপোনালোকলৈ আৰু আপোনালোকেও যদি কিবা আপোনালোকৰ সঁচা ভৌতিক ঘটনা কিবা ঘটিছে জীৱনত যদি সঁচা কিবা ভৌতিক অভিজ্ঞতা আছে মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰে মই আগতেও কৈছোঁ মোৰ কমেণ্ট বক্সত বা ইনবক্সত যোগাযোগ কৰিব পাৰে আৰু মোৰ ডেছক্ৰিপশ্যনৰ মেইল আই ডি দিয়া থাকিব আপোনালোকে মেইলো কৰিব পাৰে মোক আপোনালোকৰ সেই কাহিনী মই সুন্দৰকৈ সজাই পৰাই আমাৰ শ্ৰোতা দৰ্শকলৈ বুলি আগবঢ়াম আজিলৈ আহিছোঁ ধন্যবাদ